নহয় নহয় আজি যেনকে কি নহওক ফাইনেল কৰিব লাগিব জানানা একদম ৰান্ধাৰ বে বাজাৰ কৰাক গেলি তো চব দায়িত্ব ললিও 10,000 মান টকা ওলব বান্দাৰ এখন বিয়া 10,000 টকা হ'লে কি লাভ হ'ব ৰান্ধোতে 5,000 টকা ল'ব লাগিব আৰু বাপা আৰে অহয় বেলেগকে ওলাম নহয় চাও ছাগালত তোৰ 5 কেজিমান ব্ৰইলাৰ মাত দিবা পাৰিলি তোৰ 1 কেজিত যদি 350 টকাকে হয় ব্ৰইলাৰৰ তোৰ নাই বুলিও সেইখিনিত তোৰ 1750 টকামান ওলাল আৰু হয় পাঠি ছাগাল এটা যদি মাত দিবা পাৰোঁ এটা কাম কৰিলি কিন্তু 5,000 মান টকা হ'লেও যাব কি কামে সেই যে ৰাঙা ফটা মাৰা যে ছাগালটো ঘূৰি ঘূৰি দেখিছা না হেলা কৰিব নোৱাৰা ভাই মায়ে আৰু জানটোৱে খানা খাবা আহিব বেমাৰ হ'ব পাপ লাগিব গোটাই কিহৰ পাপ লাগি আই সেই বান্দাৰ সেইটো ঘৰৰ নামত এৰি দিয়া ছাগালে দেখিছা নাম লৈছো ধৰা আহি হাজিৰ সি সাংকেতে যদি ফাল দিয়া হ'ব না 10 টোত মাছৰ এডভান্স দিছোঁ মাংসৰ এডভান্স দিছোঁ তই মাছৰ এডভান্স মাংসৰ এডভান্স দিবা গেলি টাকা ক'ত পালি ধেই তই বুজা নাই সিদিনাখনি ন পুখুৰীৰ পাৰত লগ ধৰি কৈছোঁ ধৰিলেও তই মাছৰ এডভান্স পালি এতিয়া বৰৰ আগত ক'ব লাগিব না নাই এডভান্স দিয়া বুলি তেনেহ'লে ভাই এটা কাম কৰ আজি মেহুকুৰমাকতো ভাত খাব মাতিছোঁ কুৰমেনিৰ লগত একেলগে ৰাতি তও আহিবি তাতে কিবাকে ফাইনেল কৰিম যা কথাটো ভাল ভাবছে নতুন কইনাৰ আগত কথা খেলি মিলি কৰিব পাৰিবা নহয় তেনেহ'লে মই যাওঁ দে বাজাৰো আছে না আৰু হেৰি ৰাতি খানা কিহেদি হ'ব পাঠা না সেই আমাৰ দৰে ঘৰত টাউন পাঠা খাম বুলি নাহে বাপা আৰে ব্ৰইলাৰ খাম বুলি আহিব বুজিছা না গতিকে মানুহক আশা কৰাতকে বেছি দিবা নালাগে মই গেলো দে দাদা ক'তনো গৈছিলা হেৰি মাষ্টা দাদাৰ ঘৰত গৈছিলো বৌয়ে একবাৰ গাঁওখন চাবা খুজিলাক গাঁও দেখালো আৰু মণ্ডল নিম আমি সিহঁতৰ ঘৰতো গেলো হেৰি হে মাই ডিয়াৰ মোৰ মাষ্টা দাদাই গোটাই বৌক বিচাৰি লৈ গেল নতুন চাইকেল মানুহে মহতে নতুন কাপোৰ দি মুছে বুজিছ না তাতে আৰু নতুন তিৰি এই মহটোৱে আৰু কৰবাচোন 4 দিন পিছত ঢাকৰিৰ বাৰেণ্ডাত পুৰাণ চাইকেলৰ দৰে বেলটি থাকিব তুমিও জিয়ান নহয় সঁচাই দা এই তিৰি মানুহে কথা গেলাখান খালি নিজৰ গাধে লেপি লৈ হে লেকচাৰ শুনুক হেৰি মাষ্টা দাদাৰ বৌটোক কিবা তিৰি তিৰি লাগে মই কিন্তু বেলেগো কোৱা নাই কিন্তু কিবা 2-1 মাহত বিয়া হোৱা আপি হেন নহয় হেন পাই হে ঐতকা কথা নকবা দা এই বয়সত যি বিয়া কৰবা আপি এটা পাইছি নহয় যি কি য চাহ একাপ কৰাকে যোৱা মোৰ কাৰণে ৰাতিক গেলি কিন্তু আকৌ বাজাৰ নাই ৰাতিৰ বাজাৰ এই দিনৰ 11টা বজাতে কৰিম গধূলা কৰিম মই আপোনাৰ তাকে আহি আছিলো বজাৰৰ পৰা আহিলো তাকে ধৰব বাজাৰ দেখোন মতা একদম কিবা আছে নাকি তই কৈছো এই মামীয়েৰে ফান পাতিছে এই চুতীয়া মাষ্টৰৰ ঘৈণীয়েকক ভাত খাবলৈ মাতিবলৈ আমাৰ লগত কি এনে সম্পৰ্ক নাৰী মুক্তিৰ মানে মেম্বাৰ কৰিবলৈ গৈ নগদ 700 টকা খৰচ বুজিছনে এতিয়াতো সেই দৈ মিঠাই মাছ মাংস 700 টকাৰ এই শ্ৰাদ্ধ পাতি আহিছো হে মামা হয় জাচা গুড়া দিয়া আৰু হয় মানুহ ভাত খাব মাতা বৰ ডাঙৰ কথা হৈছে জানে না ভাল কোনোবা আত্মীয় মানুহ মৰিলি জাচা গুড়া বা কিবা এটা সিধা দিবা লাগিলি 700 মান টকা যায়েই যাবই একাশী কল কিনিবলৈ গ'লে 60-70 টকা আৰু হয় এটা মানুহ ভাত খাব মাতিলি মামা মোক 1,000 টকা ধাৰে দিয়ক ৰাতি মিহিকুৰমাক ভাত খাব মাতিছোঁ আপোনাক পথৰত কাম কৰি দিম দিয়ক পথৰত কি কাম কৰিবি মইতো 9,000 টকা দিয়ে দিছো এই বৰলাৰ বিয়াখান কোনোবা ভাল মানুহৰ পাল্লাত পৰলি হোৱাখান চিৰিয়েলে হ'ল ইমান বছৰ বিয়া বিয়া বুলি হাহাকাৰ এই বিয়া হোৱাৰ পাছতো হাহাকাৰ সিফালে হৰমায়া মুৰু বিহুত বিছনাত পৰছি এফালে আপোনালোকৰ ছাগাল হৰছি বৰলাৰ বিয়াখানৰ কাৰণে হৈছে হে এগলা না কাটা তুই তা আমার ছাগাল দিছি উইলে দিবা পারবি না ইবাৰ আমি নেৰু আমাৰ ছাগাল নাপলি ইবাৰ ডিচি এছপিৰ ওচৰত যাম লেকচাৰ ডিচি এছপি হে নাই বস্তু হ'ব ৰ ডেকা পুলিচ থাকাওতে তন্থে এনকে চটফটে মৰিবা নালগেতো আচ্ছা তন্থে এটা কথা কওঁচোন মাইকেলৰ ঘৰত ছাগালৰ বেবেনি শুনছে না একদম শুনছো আমার এনেকুৱাই কি জানি সেই মোৰ গন্ধ চন্ধ পাই পেহি পেহি বুলিবে বুজিলে এইটোৱে আমাৰ ডাঙৰ সমস্যা টাকাকে জীৱনটো মূল্য হয়তোৱে ভাই ৰাতি মিহিকুৰমাক ভাত খাব মাতিছোঁ ইফালে চাওঁচোন মোৰ হাতত 1 টকাও নাই তাৰ পৰাই টাকা 1,000 নানাখিয়া গোটেই জীৱনটোত মাছৰ তেলেদি বহুত মাছ ভাজিলোঁ ইমান দিনে তাত টাকাই দিয়ে চলিলোঁ
ইমান বছৰৰ মূৰত বিয়া পাতিছি ভাত সাজো মই তাত টাকাই দি খুৱাম না কিবা তে কি কৰবি নহ'লে এটা কাম কৰ গধূলা বাৰীৰ পাছফালে দি তপনৰ মুৰ্গীৰ ফাৰ্ম উঠোমে ব্ৰইলাৰ এটা লৈ আহ আৰু কালি ভাত খাবৰ সময়ত দীপাৰ বেলা পৰমেশ্বৰ পুখুৰীত এক চাপ মাত দিবি চুৰ কৰি মই নতুন কইনাক ভাত খুৱাম তে কেনেকৈ খুৱাবি না এটা কাম কৰবি যিহেতু বৰলাৰ বিয়াৰ ঠিকাটোত মাইকেলো আমাৰ লগ হৈছে না তাৰ পৰা 1000 টকা ল'বিয়ে কিয় দিব সি দেখোন গোটাখিনি মাংসৰ দায়িত্ব লৈছে তে দালিকে লগ লওঁ দেই যিহেতু আজি ভাত খোৱাৰ প্ৰস্তুত বৰলাৰ খানাৰ ঠিকাটো ফাইনেল কৰা হ'ব আজিৰ খানাটো ইঞ্জিনিয়াৰে ঠিকাদাৰে ঘোষ দিয়াই নহ'ব যদি জালি ঠিকা কৰিব বিচাৰে সি ঘোষ দিব লাগিব সেইটো হৈ পাই জানটো জানটো ভাত হৈছি না হে বাবা ভাত হৈছি ৰ পাছে বৰি আৰু মণ্ডল মামাহঁতৰ তাতে ভাত ৰান্ধবা গেছি কি মণ্ডল মামাহঁতৰ ঘৰত ভাত ৰান্ধবা গেছি মাষ্টৰ বাবা আৰু কইনাটোক মণ্ডল মামে ভাত খাবা মাতে নিছি তাতে আৰু আমাৰ বৰিকো ধৰা ধৰি কৰবা মাতে নিছি মোৰো তিৰি বাজাৰ কৰা হ'ল কহে কি কথা গেলা কবা লাগছা কয় কি কলো তই কচোন পিটি থাকোতে তই কম্বাই গেলি পিটিক কৈ গেছিলি নে নাই গেইছিলো তো কাইন্ধাৰ ঘৰত থকি খাবা গেলিও আমি পিতাক কৈ গেইছিলো তে তাই মোক এটা ফোন কৰি যাব লাগে না যা ভাতকেইটা বাৰগে ভোক লাগছি হে বাবা বৰি অলপ সময় ৰখফা কৈছি কি ৰক্ষা দিছি বৰি মণ্ডল মামে হাতত তাৰ পেৰে মাংস আনব বুলি মণ্ডল মামা তাৰ পৰা মাংস আনিব মামাই 4টা মানুহ হলি গণি গণি 16 পিছ মাংস পাল্লাত তোলে